এসপ্তাহ পূৰ্বে গুৱাহাটীত জব্দ হৈছিল 16 কোটি টকাৰ ড্ৰাগছ আৰক্ষীৰ তালাচী বিৰামহীন ড্ৰাগছ বিৰোধী অভিযান নেউচি গুৱাহাটীলৈ কোনে কৰপৰা আনি আছে কোটি কোটি টকাৰ ড্ৰাগছ অসম আৰক্ষীৰ হাতত এইবোৰ তথ্য আছেনে চাওক আমাৰ এক বিশেষ ৰিপৰ্ট গুৱাহাটী এতিয়া ড্ৰাগছ সৰবৰাহৰ ট্ৰেনজিট পইণ্ট অৱশেষত স্বীকাৰ কৰিলে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানে কিন্তু কৰপৰা কোনে গুৱাহাটীলৈ আনে ড্ৰাগছ ম্যানমাৰ লাওছ আৰু থাইলেণ্ড এই তিনিখন দেশক লৈ নিষিদ্ধ ড্ৰাগছৰ এক সোণালী ত্ৰিভুজ সৃষ্টি হৈছে দেশ তিনিখনৰ পৰা অবিৰতভাৱে উত্তৰ পূব ভাৰতলৈ সৰবৰাহ হৈ আহিছে ড্ৰাগছ বিশ্বৰ মুঠ ড্ৰাগছৰ 15% ড্ৰাগছেই প্ৰস্তুত হয় ম্যানমাৰত আৰু ম্যানমাৰে অকলেই হাজাৰ হাজাৰ কোটি টকাৰ ড্ৰাগছ নিতৌ সৰবৰাহ কৰি আহিছে উত্তৰ পূব ভাৰতলৈ ম্যানমাৰ লাওছ থাইলেণ্ডৰ পৰা ড্ৰাগছ আহে মিজোৰাম মণিপুৰলৈ মিজোৰাম মণিপুৰৰ পৰা আহে গুৱাহাটীলৈ গুৱাহাটীৰ পৰা ৰেল আৰু বিমানেৰে ওলাই যায় দেশৰ আন আন ৰাজ্যলৈ বৃহৎ পৰিমাণৰ ড্ৰাগছ মজুত কৰা হয় ডিমাপুৰত ম্যানমাৰ নিচিনা ৰাজ্যত ড্ৰাগ ইকনমিটোৱে ৰাজ্যখন চলাৰ প্ৰধান উপাদেয় হয় This is going to be a very big problem not only in the northeast and Myanmar borders across India and across the world. You will be surprised that the natural grown heroin is also being supplemented strongly from Afghanistan by methamphetamine, which is artificial, which is chemically done. দেশত শেহতীয়াকৈ বৃদ্ধি পোৱা ড্ৰাগছৰ অবাধ প্ৰচলনক লৈ প্ৰধানমন্ত্ৰী মোদীও হেনো উদ্বিগ্ন Interstate ramifications, international ramifications, that is when they can get the facilitation from NCB and we can all work as one team. That is why it is so essential to coordinate like this, and this is why we started. What better state to start where already the war against drug has been launched. দেশৰ 18খন ৰাজ্যৰ পৰা এই পৰ্যন্ত গুৱাহাটীৰ মাজেৰে ড্ৰাগছ সৰবৰাহ কৰা লোকক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে মুখ্যমন্ত্ৰীয়ে ড্ৰাগছ বিৰোধী অভিযানৰ সমস্ত অধিকাৰ দিছে অসম আৰক্ষীক কিন্তু ইমানৰ পিছতো কিদৰে লাওছ ম্যানমাৰ থাইলেণ্ডৰ ড্ৰাগছ গুৱাহাটী পায়হি ৰেল বাছ বা অন্যান্য পৰিবহণ ব্যৱস্থাত তালাচী চলোৱা নহয় নেকি ইফালে ড্ৰাগছ সৰবৰাহৰ সৈতে ডাৰ্কনেট ক্ৰিপ্টোকাৰেন্সি কুৰিয়াৰৰ এক ভয়ানক নেক্সাছ গঢ় লৈ উঠা বুলি দাবী কৰিছে ডিজিপি ভাস্কৰ জ্যোতি মহন্তই ড্ৰাগছৰ ক্ষেত্ৰত ডিজিটেল ফৰেন্সিক কেনেকৈ ব্যৱহাৰ হ'ব ডাৰ্কনেটত আৰু ক্ৰিপ্টোকাৰেন্সি কেনেকৈ ব্যৱহাৰ কৰা হৈছে ফৰ ট্ৰেডিং অফ ড্ৰাগ স্পেচিয়েলি ইন কোভিড টাইম DRI ডিপাৰ্টমেণ্ট অফ ৰেভিনিউ ইণ্টেলিজেন্স এক্সাইজ কাষ্টমছ ৰেলৱে এইকেইটা অৰ্গেনাইজেশ্যন আমাৰ কাৰণে খুব দৰকাৰ বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ তেওঁলোক দৰকাৰ CRPFৰ মানুহ তেওঁলোকে যাতে বুজি পায় বস্তুবিলাক সেইকাৰণে এইখিনি অৰ্গেনাইজ কৰা হৈছে দুদিনীয়াকৈ ৱৰ্কশ্বপটো ড্ৰাগছৰ অবাধ প্ৰচলন আৰু সৰবৰাহ ৰোধিবলৈ প্ৰয়োজনীয় প্ৰশিক্ষণ নাই আৰক্ষীৰ কিছুমান ঠাইত সেনা আৰক্ষীও ধৰা পৰিছে ড্ৰাগছ সৰবৰাহত তেনে ক্ষেত্ৰত ড্ৰাগছৰ সৰবৰাহ আৰু প্ৰচলন ৰোধ নিতান্তই এক বৃহৎ প্ৰত্যাহ্বান সেয়ে এইবাৰ আৰক্ষীয়ে এটা এপ প্ৰস্তুত কৰিছে যিটো এপৰ জৰিয়তে ৰাইজে ড্ৰাগছ সন্দৰ্ভত ঘৰত বহিয়ে অভিযোগ দিব পাৰিব আৰক্ষীক আমি বহুত খবৰ ৰাইজৰ পৰাই পাই আছোঁ ড্ৰাগ ফ্ৰী আছাম এপটো ডাউনলোড কৰি ক'ৰবাত ড্ৰাগছৰ বিষয়ে কিবা সম্ভেদ পালে কোনোবাই খাই আছে ক'ৰবাত ষ্ট'ৰ কৰিছে ক'ৰবাত ট্ৰান্সপৰ্ট কৰিছে এঠাইৰ পৰা এঠাইলৈ নিছে ইত্যাদি আমাক যাতে এপটোত আপলোড কৰি দিয়ে উল্লেখযোগ্য যে গুৱাহাটীত শুকুৰবাৰৰ পৰা CID আৰু নাৰ্কটিক কণ্ট্ৰল ব্যুৰোৰ উদ্যোগত অনুষ্ঠিত হৈছে এক বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী য'ত ড্ৰাগছৰ বিৰুদ্ধে অভিযানৰ কৌশল শিকোৱা হ'ব আৰক্ষীৰ বিষয়া জোৱানক কেমেৰাপাৰ্চন মুনিন্দৰ সৈতে আফনুৰ আলী DY 365